हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल की खबर बंधुসকল बहुत दिনৰ মূৰত আকৌ আজি ভিডিঅ' বনাব লৈছো প্ৰায় 15-20 দিন হ'ল ভিডিঅ' বনাবলৈ সময়ে পোৱা নাই কামত ব্যস্ত তো আজি সানডে আজি সময় পালো তো আজি ওলাইছো অকমান ফুৰিবলৈ তাকে আপোনালোককো দেখাও বলক ভিডিঅ'টো আৰম্ভ কৰো আহি পাই গলোহি এতিয়া টাউন বিশাল মাৰ্কেট যাওঁ হিয়তি কিবা কিবি লং কৈছে লৈ লওঁ এতিয়া ফুটপাতে খোজকাঢ়ি গৈ আছো টাউনত আজি একদম খালি খালি লাগিছে আজি দেওবাৰ সেইকাৰণে ঠাণ্ডা গৈ থাকোঁ আৰু বিশাল মাৰ্কেটত সোমামগৈ বাইদেউ জীৱনৰ পিছল বাট খোজ দিবা ভালেকৈ বাইদেউ 4 piece or matra 149 rupees or 1350 MRP hoga plastic mug matra 400 বিশালত সোমাই গলো 99 rupees buy 3 get 1 free tandem pressure cooker 5 liter matra 799 rupees or 599 MRP hoga tandem movable chopper matra 179 rupees or पुतला साहब पुतला prestige induction cooker matra 1699 rupees पुतला होले खेला টাউনত প্ৰায় দোকানবিলাক আজি বন্ধ পাই আগতকৈ ভিৰ নাই আজি কি জানো হ'ল মানুহ নাই গাড়ী মটৰো কম আজি চাহ খাই আমাৰ ল'ৰাকেইটা একদম পুৰি পৰঠাহে খায় বোলে গৰম পৰঠা একদম খাইছে নকবা ল'ৰা এইটো নাম হ'ল খটাখু বহুত খপুৱা আছে ল'ৰাটো ইমান পুৰা দিছে দেখিছে না সোঁ হাত বাওঁ হাত দুইখন লগাই পুৰা খাইছে খটাখু খপুৰা এয়া আহি গ'ল মোৰ কাৰণে একেবাৰে গৰম পৰঠা গৰম খাই বৈ ওলাই আহিলোঁ হোটেলৰ পৰা এতিয়া ৰুমলৈ যাব লাগে তাৰ আগতে পাণ এখন খাই লওঁগৈ আহি পাই গলো হি ৰুম বৰ্তমান বহি আছো বাহিৰত একদম এইটো আজি লগৰ এটা আনিছে স্পৰ্টিং নতুনকে প্ৰথম ফিটাটো মই কাটি দিছো বলো তোক ভাল নালাগিব মুখে ভাল লাগিব মই পিন্ধি লৈছো আৰু সেইটো দেখিছে পিছফালে আমি কাম কৰা বিল্ডিংটো এফালে শাটাৰিং হৈ আছে কাইলৰ পৰা ৰডৰ কাম ষ্টাৰ্ট হ'ব তো ভিডিও এটা বনাম কোনোবা দিনা সময় পালে
তো আপোনালোকে চাবলৈ পাব আমি কেনেধৰণে কাম কৰোঁ। বহুতে ভাবে আমি একদম ডিব্ৰুগড়ত আহি ধুনীয়াকৈ চকীৰ ওপৰত ভৰি তুলি কাম কৰি থাকোঁ বুলি ভাবে, কিন্তু আমি সেইবোৰ নকৰোঁ। দেখিলে গম পাই যাব আমি কেনেকৈ কাম কৰোঁ, কিমান কষ্ট হয় কি হয়। কিন্তু আমি ঘৰত গ'লে সিটোৱে ক'ব মোক 10 টকা এটা দেচোন, মোক 20 টকা এটা দেচোন, মোক আমুক দেচোন, মোক আমুক দে, কোনোবাই মোক 500 টকা ধাৰ দেচোন। আমিয়ে জানো ইমান কষ্ট কৰি পইচাকেইটকা ইনকম কৰি নিওঁ ঘৰত, আকৌ সিহঁতক বোলে পইচা লাগে, আমুক লাগে তামুক লাগে। আমিয়ে জানো কিমান কষ্ট দিনে ৰাতিয়ে কাম কৰি থাকিব লাগে। ৰাতি 9টালৈকে কামেই কৰি থাকিবলগীয়া হয়, কাৰণ ইমাৰ্জেঞ্চি বাৰিষা ছিজনৰ আগতে 2-3খন ছট ঢালাই কৰিব লাগে। তাৰপিছতহে, নহ'লে বাৰিষা ছিজনত আমাৰ কাম বন্ধ হৈ যাব। সেইকাৰণে ঠিকাদাৰে জোৰ দিয়ে দিনে ৰাতিয়ে কাম। আজি ছানডে বহুতকেইটা ঘৰলৈ গৈছে, সেইকাৰণে আজি ছানডে কাম বন্ধ, নহ'লে যোৱা ছানডে আমি কাম কৰি আছোঁ। এইটো ছানডেত কাম নাই, সেইকাৰণে আজি সময় পালোঁ অকণমান ভিডিঅ'টোকে বনালোঁ। আপোনালোকেও চাবলৈ পালে। ময়ো বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, সময় পালে বনাওঁ। মই এইটো এনেই টাইম পাছৰ কাৰণে বুলি ক'লেও বেয়া নহয়। কেতিয়াবা সময় পালে মানে নিজৰ কথাবিলাক শ্বেয়াৰ কৰিবলৈ, ক'ত কি কৰিছোঁ কি নাই খোৱা সেইবিলাকেই দেখাবৰ কাৰণে ভিডিঅ'টো বনাই দিওঁ আৰু। তো চাই থাকিব, যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজ এটাও আছে মিষ্টাৰ নয়ন বুলি, তাতো আপোনালোকে ফ'ল' কৰি দিব। আৰু তাতো আপোনালোকে ভিডিঅ'বিলাক চাবলৈ পাব, আৰু ইউটিউবতো পাব। ইউটিউবত মোৰ চেনেলটোৰ নাম হৈছে মিষ্টাৰ নয়ন ব্লগ 2.0। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজৰে এজন একেবাৰে কি বুলি ক'ম, এতিয়া একেবাৰে কি পাহৰি থাকিলোঁ, বেলেগ এদিনা ক'ম। তো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।